এছআই নিউজ 24 দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ এক বিশেষ খবৰ হালকাটিত নগাঁও চাইল্ড লাইনে বন্ধ কৰালে বাল্য বিবাহ উদ্ধাৰ নাবালিকা নগাঁও জিলাৰ আহোমগাঁও আৰক্ষী চকী অন্তৰ্গত হালকাটি গাঁৱত যোৱা নিশা নগাঁও চাইল্ড লাইনে অভিযান চলাই এক বাল্য বিবাহ বন্ধ কৰাৰ লগতে এগৰাকী নাবালিকাক উদ্ধাৰ কৰে নগাঁও জিলাৰ চাইল্ড লাইনৰ ডিচিপিঅ কৃষ্ণমণি বৰা আৰু চাইল্ড লাইনৰ পৰামৰ্শদাতা ফিৰোজ আহমেদৰ নেতৃত্বত আৰু আহোমগাঁৱে আৰক্ষী চকীৰ সহযোগত হালকাটি বজাৰৰ নিকটৱৰ্তী এঘৰত বাল্য বিবাহ হোৱা বুলি খবৰ পাই বিবাহস্থলীত অভিযান চলাই 10ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰে নিজিং গায়ন গাঁৱৰ চিৰাজ আলীৰ পুত্ৰ চৰিফুল হকৰ বিবাহৰ বাবে এটা দালাল চক্ৰৰ সহযোগত নাবালিকাগৰাকীৰ পিতৃক হেঁচা প্ৰয়োগ কৰি বিবাহৰ বাবে সন্মত কৰাইছিল আৰক্ষী আৰু চাইল্ড লাইনৰ কৰ্মচাৰীসকল বিবাহস্থলীত উপস্থিত হোৱাত সেই দালাল চক্ৰটো পলায়ন কৰে শিশু কল্যাণ সমিতিয়ে দৰা আৰু কন্যাৰ অভিভাৱকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে নাবালিকা ছোৱালীজন বিয়া দিব নোৱাৰি সেইটো আপুনি জানেনে তো জানি তারা এগুলো কাইছে জানপান করে থই দিব জানপান কি মানে একটা বস্তু মানে পিন্ডা থই দিব বাদে এক বছর পরে তারা উড়াই নিব 18 বছর পুরো হইলে ছোৱালীৰ বয়স 18 বছৰ হোৱা নাই আপোনালোকে এগ্ৰিমেন্ট কিয় কৰিব বিচাৰিছে কিহৰ কাৰণে আপুনি এগ্ৰিমেন্ট কৰিব বিচাৰিছে ছোৱালীৰ বয়সটো 18 বছৰ হোৱা নাই আপোনালোকে জানে নে নাজানে কম বয়সৰ ছোৱালীৰ যে বিয়া দিয়াতে আইনমতে দণ্ডনীয় তারা একটা বস্তু পিন্ডা বেড়াইছে আর কি না বয়স হোৱা না তেতিয়াহ'লে আপোনাৰ তুমি এক গোপন সূত্ৰ মতে গম পাইছিলোঁ যে ঢিঙৰ চালকাটি চাৰিআলিৰ ইন ফ্ৰণ্ট অফ চাব চেণ্টাৰৰ সন্মুখতে বিয়া এটা হৈ আছিলে বাল্য বিবাহ হৈ আছিলে ছোৱালীজনীক আমি ইনফৰ্মেশ্যন পোৱা মতে খুব কম বয়স 13 বছৰ বুলি জনাইছিলে কিন্তু এজ পাৰ ডকুমেণ্টেশ্যন আমি ইতিমধ্যে চেক কৰিছোঁ চেক কৰাত ছোৱালীজনীৰ 16 বছৰ ওলাইছে গতিকে আমি পেৰেণ্টছৰ লগত কথা পাতিছোঁ দৰাকো পাইছোঁ ঘটনাস্থলীত আহি আৰু গাঁওবুঢ়াকো মাতিছোঁ আমাৰ লগত আছে আমাৰ আহোমগাঁও আৰক্ষী চকীৰ মানুহ আছে গতিকে আমি যি সোধপোছ কৰিছোঁ ছোৱালীজনী ল'ৰাটোৱে কৈছে সিহঁতে ভাল পায় বুলি সেইটো কাৰণে খুব উৎপাত কৰে ছোৱালীয়ে ল'ৰাটোলৈ যাব বিচাৰে সেইটো কাৰণে ঘৰৰ পৰা মানে বিয়া দিবলৈ বাধ্য হৈছে গতিকে আমি কিছু কথা কৈ দিওঁ যে বাল্য বিবাহ দিয়া আৰু কৰোৱাটো দুয়োটাই অপৰাধ ছোৱালীয়ে উৎপাত কৰিছে ছোৱালীয়ে যদি কিবা অপৰাধ কৰিছে বা ল'ৰাই অপৰাধ কৰিছে ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া বাল্য বিবাহৰ কাৰণে পেৰেণ্টছে হ'ব কাৰণ ঘটনাস্থলীত পিতৃ মাতৃ উপস্থিত আছেই গতিকে পিতৃ মাতৃৰ সহযোগিতাৰ বাবে ল'ৰা ছোৱালীৰ বাল্য বিবাহ হ'বলৈ ধৰিছে এতিয়া আপোনালোকৰ চাইল্ড লাইনত কিবা গোচৰ ৰুজু কৰিব নেকি এই সন্দৰ্ভত আমাৰ চাইল্ড লাইনত এতিয়ালৈকে একো গোচৰ ৰুজু হোৱা নাই বাৰু আমি কাইলৈকে CWCলৈ মাতিছোঁ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট এছআই নিউজ 24 বন্ধ কৰিছোঁ আৰু কাইলৈকে CWC সিদ্ধান্ত ল'ব কাইলৈ 10টা বজাত CWCলৈ মাতিছোঁ